নমস্কাৰ, হেল্প এণ্ড গাইডলৈ সকলোকে পুনৰ স্বাগতম। আজিৰ বিষয়টো হৈছে অসমৰ সম্পদ। অসমৰ সম্পদৰ প্ৰকাৰ আৰু বৈশিষ্ট্য। সম্পদ হৈছে প্ৰকৃতিত পোৱা যিবোৰ বস্তুৱে মানুহৰ অভাৱ পূৰণ কৰিব পাৰে। সম্পদৰ প্ৰকাৰ হৈছে দুই শ্ৰেণীৰ, প্ৰধানকৈ দুই শ্ৰেণীৰ বুলি ক'ব পাৰি: প্ৰাকৃতিক সম্পদ আৰু মানৱ সৃষ্ট সম্পদ। প্ৰাকৃতিক সম্পদ হৈছে যিবোৰ সম্পদ প্ৰকৃতিৰ বুকুত সৃষ্টি হয় কিছুমান প্ৰাকৃতিক কাৰকৰ দ্বাৰা। প্ৰাকৃতিক সম্পদ বুলি ক'লে দুটা সম্পদক ক'ব পাৰি: নৱীকৰণীয় সম্পদ আৰু অনৱীকৰণীয় সম্পদ। এতিয়া আমি জানো আহা নৱীকৰণীয় আৰু অনৱীকৰণীয় সম্পদ মানেনো কি? নৱীকৰণীয় সম্পদ হৈছে যিবোৰ সম্পদ আমি ব্যৱহাৰ কৰাৰ পিছত পুনৰ উৎপন্ন কৰিব পাৰি বা পুনৰ ব্যৱহাৰ কৰিব পাৰি। এনে সম্পদ একেবাৰে শেষ হৈ নাযায়। অনৱীকৰণীয় সম্পদ হৈছে যিবোৰ সম্পদ আমি ব্যৱহাৰ কৰি থাকিলে ইয়াৰ পৰিমাণ কমি গৈ থাকে আৰু এটা সময়ত এইবোৰ একেবাৰে শেষ হৈ যাব পাৰে আৰু এনে সম্পদৰ উৎপন্ন বা সৃষ্টি কৰিব নোৱাৰি। নৱীকৰণীয় সম্পদক পুনৰ দুটা ভাগত বিভক্ত কৰিব পাৰি: এটা হৈছে জীৱীয় আৰু এটা হৈছে অজীৱীয়। জীৱীয় সম্পদবোৰ হৈছে উদ্ভিদ, বন্যপ্ৰাণী। অজীৱীয় হৈছে মাটি, পানী, বায়ু। এতিয়া আমি জানো আহা নৱীকৰণীয় সম্পদৰ উদাহৰণবোৰ। উদাহৰণ বুলি ক'লে সূৰ্যৰ ৰশ্মিৰ কথা আমি ক'ব পাৰোঁ, পানী, উদ্ভিদ, বন্যপ্ৰাণী। সূৰ্যৰ ৰশ্মি কেতিয়াও শেষ হৈ নাযায়। বা বায়ুৰ কথা ক'ব পাৰি, বায়ু, পানী, এনেধৰণৰ বস্তুবোৰ হৈছে নৱীকৰণীয় সম্পদ। অনৱীকৰণীয় সম্পদৰ উদাহৰণ হৈছে কয়লা। কয়লা যদি আমি একেৰাহে ব্যৱহাৰ কৰি থাকোঁ এটা সময়ত এইবোৰ শেষ হৈ যাব, এতিয়াও পৰিমাণ কমি আহিছে। কয়লা, খনিজ তেলৰ কথা ক'ব পাৰি, খাৰুৱা তেল। বা প্ৰাকৃতিক গেছ, চূণশিলৰ উদাহৰণো আমি দিব পাৰোঁ। এইবোৰ হৈছে অনৱীকৰণীয় সম্পদ। ব্যৱহাৰ কৰি থাকিলে এটা সময়ত এইবোৰ শেষ হৈ যোৱাৰ সম্ভাৱনা থাকে। সম্পদৰ আন এটা ভাগ হৈছে মানৱ আৰু মানৱসৃষ্ট সম্পদ। মানৱ সম্পদ: মানুহ এজন নিজেই সম্পদলৈ ৰূপান্তৰ হ'ব পাৰে। যেতিয়া এজন মানুহে নিজৰ জ্ঞান, বুদ্ধি, শিক্ষা দীক্ষা আৰু কলা কৌশলেৰে দক্ষ হ'ব পাৰে আৰু তেওঁ উপাৰ্জন কৰিব পাৰে, তেতিয়া তেওঁ মানৱ সম্পদ বুলি কোৱা হয়। আৰু মানৱসৃষ্ট হৈছে মানুহে নিজৰ জ্ঞান, বুদ্ধি, কৌশল আৰু দক্ষতাৰে ব্যৱহাৰৰ উপযোগীকৈ যেতিয়া সম্পদৰ সৃষ্টি কৰিব পাৰিব তেতিয়া তেনে সম্পদক মানৱসৃষ্ট সম্পদ বুলি কোৱা হয়। মানৱ সম্পদৰ উদাহৰণবোৰ হৈছে শিক্ষক, চিকিৎসক, অভিযন্তা, দৰ্জী বা মটৰ মেকানিক বা পুলিচ বিষয়া আৰু বহুতো বৃত্তিধাৰী লোকসকল হৈছে মানৱ সম্পদৰ উদাহৰণ। মানৱসৃষ্ট সম্পদৰ উদাহৰণ হৈছে দলং, ৰাস্তা-ঘাট, বাসস্থান, ঘৰ-দুৱাৰ, যন্ত্ৰপাতি, যান-বাহন, উদ্যোগ প্ৰতিষ্ঠান ইত্যাদি। এতিয়া আহিছোঁ সম্পদৰ বৈশিষ্ট্যসমূহলৈ। সম্পদৰ প্ৰধান বৈশিষ্ট্য হৈছে তিনিটা: কাৰ্যকাৰিতা গুণ, উপযোগিতা গুণ আৰু পৰিৱৰ্তনশীল ধৰ্ম। সম্পদ কাৰ্যকৰী হ'ব পাৰে, সম্পদক আমি কাৰ্যকৰী কৰিব পাৰোঁ। দ্বিতীয়টো হৈছে উপযোগিতা। সম্পদে মানুহৰ অভাৱ পূৰণ কৰিব পাৰে, অৰ্থাৎ সম্পদৰ অভাৱ পূৰণৰ ক্ষমতা আছে আৰু অভাৱ পূৰণৰ ক্ষমতাকে উপযোগিতা বুলি কোৱা হয়। পৰিৱৰ্তনশীল: সম্পদ হৈছে পৰিৱৰ্তনশীল। সম্পদৰ পৰিৱৰ্তন কৰিব পাৰি। আমি প্ৰাকৃতিক সম্পদৰ পৰা মানৱসৃষ্ট সম্পদলৈ ৰূপান্তৰ কৰিব পাৰোঁ। অসম প্ৰাকৃতিক আৰু মানৱ সম্পদৰ ক্ষেত্ৰত চহকী বুলি ক'ব পাৰি আৰু সেয়ে অসমৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰতো ইয়াৰ ভূমিকা গুৰুত্বপূৰ্ণ। অসমত প্ৰচুৰ পৰিমাণে প্ৰাকৃতিক সম্পদ আছে যদিও অন্য ৰাজ্যৰ তুলনাত অসম এখন পিছপৰা ৰাজ্য বুলি ক'ব পাৰি, কাৰণ ইয়াৰ প্ৰাকৃতিক সম্পদবোৰৰ সঠিক ব্যৱহাৰ এতিয়াও হোৱা নাই। ইয়াৰ প্ৰধান কাৰণ হৈছে সম্পদৰ আহৰণ আৰু ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু প্ৰযুক্তিবিদ্যাৰ অভাৱ, লগতে সেইবোৰ সম্পাদন কৰিবলৈ মানৱ সম্পদৰো অভাৱ।
অসমৰ বৃহৎ জনসংখ্যা আছে যদিও মানৱ সম্পদৰ ক্ষেত্ৰত আগবাঢ়িব পৰা নাই। সেয়ে অসমৰ জনসংখ্যাক গুণগত দিশত আগবঢ়াব লাগিব, অৰ্থাৎ মানৱ সম্পদৰ সৃষ্টি কৰিব লাগিব আৰু তেতিয়া অসমত অৰ্থনৈতিক বিকাশৰ লগতে উন্নয়নো হ'ব।